তুলিৰাম বাহিনীয়ে পানী খোলা কৰিছে চুমৰ ৰংখাঙৰ দুৰ্গত সোমবাৰে নিশা বগলীয়াঘাটত জ্যেষ্ঠ নাগৰিক বুদ্ধিজীৱী ব্যৱসায়ী আৰু টিম কাৰ্বি আংলঙে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় সাংসদ হৰেণ সিং বে তুলিৰাম ৰংখাং MSC ৰাম সিং তিমুগৰ লগতে বিজেপি প্ৰাৰ্থী বিদ্যা সিং ইংলেঙে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ ৰণনীতি প্ৰস্তুত কৰে উল্লেখযোগ্য যে জিলাখনৰ সৰ্বাংগীন উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত ৰাজ্যক বিজেপিৰ পক্ষত থিয় দিবলৈ টিম কাৰ্বি আংলঙে আহ্বান জনায় অনুষ্ঠানটো আমি বুদ্ধিজীৱীক ইয়াত যিমানখিনি আছে জ্যেষ্ঠ নাগৰিকবিলাক ইয়াত আছে টাউন এৰিয়া তেখেতসকলৰ লগত আমি আশীৰ্বাদ ল'বৰ কাৰণে আহিছোঁ ইয়াতে বিদ্যা সিং ইংলেং ডাঙৰীয়াক তেখেতসকলে আশীৰ্বাদ দিয়ে আমাৰ প্ৰাৰ্থীক তেখেতসকলে যাতে সহায়িতা কৰে তাৰ কাৰণে আমি এই সভাটো আয়োজন কৰা হৈছে ৰাইজে যি ধৰণে আমাক সঁহাৰি দিছে আশীৰ্বাদ দি আহিছে আৰু আমাৰ কাউন্সিল ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা যি ধৰণে ৰাইজক আমি আঁচনি দি আহিছোঁ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা আৰম্ভ কৰে সকলো শ্ৰেণী সমাজত থকা সকলো শ্ৰেণীৰ কাৰণে যে যি ব্যৱস্থা কৰিছে যি আঁচনিবোৰ আমি দিছোঁ